Hi friends, welcome to my YouTube channel Munna vlog. So friends, আজি এটা ভিডিও বনাম বুলি ভাবিলো। ভিডিওটো হ'ব মানে মই এবাৰ সৰু কাললৈ উভতি যাম বুলি ভাবিলো। লগতে আপোনালোককো লৈ যাম বুলি ভাবিছো। তো সৰু কাললৈ উভতি যাম মানে য'ত আমি প্ৰথমে জ্ঞান পাইছিলো। তো তালৈকে যাম বুলি ভাবিলো। আমি প্ৰথম জ্ঞান ক'ত পাইছিলো? আমি পাইছিলো আমাৰ এলপি স্কুলত। তালৈকে এবাৰ যাম বুলি ভাবিলো কাৰণ বহুত মনত পৰিল এলপি স্কুলখনলৈ। তো তালৈকে এবাৰ যাম বুলি ভাবিলো। তো আপোনালোককো লৈ যাম। তো মোৰ লগত আহি থাকক মানে ভিডিওটো চাই থাকক। মই যাই কিনে আপোনালোকক দেখাই দিম। তো ফ্ৰেণ্ডছ বলক। Hey guys, so finally ahi pai golo. Moi apnalok ভিতৰক লৈ যাই কিনে দেখাম, চাই থাকক। So guys, ahi pai golo. বৰ্তমান আমাৰ মোৰ আগৰ স্কুলখন। তো ফ্ৰেণ্ডছ মই আগতে আপোনালোকক অংগনবাড়ীখন দেখাই ল'ম য'ত মই আগতে প্ৰথমে ভৰি দিছিলোঁ ন। তত আপোনালোকক দেখাই ল'ম আগতে চাই লওক। তো ফ্ৰেণ্ডছ ফাইনেলি এইখনে গাইছ য'ত মানে প্ৰথম ভৰি দিছিলোঁ, প্ৰথম পঢ়িছিলোঁ মানে মা নাহাকে ঘৰৰ কোনোবা এটা নাহাকে নাহোঁ আহি কিনে ওচৰত থাকিব লাগিব নহ'লে কান্দি দিওঁ মানে কিবা এটা বেলেগ লাগে আৰু মানে অকলে আহিব পৰা নাছিলোঁ। তো আহি লগত থাকিব লাগিব, বাহিৰত থাকিব লাগিব। ইয়াৰ পৰা যদি ভিতৰৰ পৰা যদি বাহিৰত দেখা নাপাওঁ হৈছে আৰু কি হ'ল আৰু মোৰ। তো তাৰপিছত ইখনত ভৰি দি ইখনত পাছ কৰি কিনে তো মই প্ৰথম গ'লোঁ তাত। তো মানে এইখনত আহিলোঁ। এইখন ক শ্ৰেণীটো আছে। তো প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তো এইখিনিতে ইয়াত পাৰ কৰিলোঁ। মেম এজনীয়ে কৰিছিল। তো মেমজনী এতিয়া বিদায় ল'লে বাৰু। বহুত মৰমৰ মেম আছিল, বহুত ভাল পাইছিলে। তো ইয়াতে পঢ়িলোঁ সেই 3টা বছৰ আকৌ ইয়াতে পাছ কৰিলোঁ। এইখন চাই লওক আপোনালোকে। কিবা এটা মনত পৰে এইবিলাক চালে মানে কিবা আগলৈ মানে আগুৱাই কি ক'ম আৰু আপোনালোকক। তো তেনেকৈ বহুত মৰম কৰিছিল, বহুত ভাল পাইছিল। তেনেকৈ মেমৰ কথা শুনি কিনে আছিলোঁ। শুনি কিনে 3টা বছৰ ইয়াত পাছ কৰিলোঁ। কৰি আহি ক্লাছ 3 পঢ়িলোঁ ইয়াত পঢ়িলোঁ। তো মানে ফ্ৰেণ্ড ক্লাছ 3 আৰু 4 ইয়াতে মানে ইয়াতে আহিছিলে 3টো এপিনে ওচৰতে আহিছিলে দৰ্জাখন খুলি কিনে পাই। ক্লাছ 3টো ইয়াতে কৰিছিল এজনী মেমজনী বহুত ভাল আছিল, বহুত মৰম কৰিছিল। ক্লাছ 3টো অকল মেমে চাইছিল। তো তেনেকৈ ক্লাছ 3টো পাছ কৰিলোঁ। তো তেনেকৈ আহি ক্লাছ 4 ৰুম আছে ইয়াত এই খিৰিকীখনৰ মানে তো খিৰিকীখন খোলাই আছে খিৰিকীখন খোলাই আছে ফ্ৰেণ্ডছ। তো আপোনালোকক এপিনে দেখাই দিব পাৰিম অকণমান। তো এইটো আছিলে 4 ৰুমটো। আগতে ভিতৰখন চাই লওক, মই দেখাই লৈছোঁ। তো তেনেকৈ ফ্ৰেণ্ডছ ক্লাছ 3 আছিলে সেইটো। সেয়া চাওক আপোনালোকক কৈছোঁ মই দৰ্জাখন খুলি কিনে পাই 3টো আৰু এপিনে এইটো 4 ৰুম আছিলে। এইটো 4 আৰু নেক্সট এখন ৱাল আছে মাজতে। এইখনৰ সেইফালে আছে 5টো, এইটো 4টো। তো দৰ্জাখন জপাই থওঁ। খিৰিকীখন খোলাই আছে, তো মাৰি থোৱাই ভাল হ'ব খিৰিকীখন। তেনেকৈ মাৰি থওঁ, অকণমান লগাই কিনে মাৰি থওঁ। তেনেকৈ লাগিবনে? লাগি গ'ল। আছেতো টেলেণ্ট অকণমান, লাগি গ'ল। মানে এনেকৈ আহি পাই গ'লোঁ ক্লাছ 5 ৰুমটো। এইখন দৰ্জাৰে খুলিব পাৰি। এইটো বাৰু তালা লাগি আছে, আপোনাক দেখাব নোৱাৰোঁ। তো এইটো 5 হৈছিলে। তো ইয়াতে ছাৰ এজনে কৰিছিলে, আমাৰ হেড ছাৰ। মোৰ কিন্তু বহুত প্ৰিয় হৈছিলে ছাৰ, বহুত মৰম কৰিছিল। তো বিদায় ল'লোঁ। বিদায়ত বহুতখিনি দুখ লাগিছে মানে স্কুলখন চাই, ছাৰক চাই মানে মই স্কুলখন এৰি যাব মন নাছিলে। তো ফাৰ্ষ্ট অংগনবাড়ীৰ পৰা তো পঢ়ি আহিলোঁ ক্লাছ 5লৈ। সেইকাৰণে বেয়া তো সকলোৱে ভাবি চাওক বেয়াটো লাগিবই ন। আপোনালোকেও পঢ়ি পাইছে এলপিত, আপোনালোকেও পঢ়ি পাইছে। তো আপোনালোকে যিখিনিয়ে মোৰ ভিডিঅ'টো চাই আছে মোৰ ফ্ৰেণ্ডছ, আগৰ কথাখিনি ভাবি চাওক এবাৰ। মানে আপোনালোকে এলপিত পঢ়ি আছিলে, কেনেকুৱা কৰিছিলে, কি কৰিছিলে, ক্লাছ কৰিছিলে, মানে চকত গৈছিলে, কিবা খাইছিলে। তো তেনেকৈ আপোনালোকে ভাবি চাওকচোন বাৰু, আগৰ ফালে ভাবি চাওক কেনেকুৱা এটা ফিলিংছ আহে মনত। তো আজি কেনেকুৱা হৈ আছোঁ চাওক। তো আপোনালোকেও নিজে ভাবি চাওক আজি আমি কেনে হৈ আছোঁ, তেনেকৈ ভাবি চাওক। মানুহৰ লাইফনো কি আৰু 2 দিন লাইফ। আজি সৰু আছিলোঁ, চকু এবাৰ মুদি পেলাই আকৌ নেক্সট চকু খোলাৰ লগে লগে ডাঙৰ হ'লোঁ।
আকৌ নেক্সট চকু মুদি আকৌ নেক্সট চকু খোলাৰ লগে লগে বা ক'ত থাকোঁ ওপৰতে থাকোঁনে তলতে কি ক'ম আৰু চাই থাকক ভিডিঅ'টো বাৰু ইয়াতে আমি ফুটবল খেলোঁ ইয়াতে বেলেগ নেখেলোঁ তো ফুটবল খেলোঁ মানে আছিলে কমৰ ৰুম আছিলে কমৰ ৰুমত ফুটবল থাকে খেলা বহুত যোগাৰ থাকে তো তাৰ পৰা মইনো আৰু কি খেলিম মইতো ডাইৰেক্টলি ফুটবলটোহে ফুটবল প্ৰথমে নাছিল ছাৰক ক'লোঁ ছাৰ যে ফুটবল খেলিব লাগে ছাৰে ফুটবল আনিলে ফুটবল দিলে খেলিব তেনেকৈ এইটো আছিল কমৰ ৰুম এইটো তো আপোনালোকে চাই লওক এইখন খিৰিকী আছিলে ৱাল এখন আছিলে ইয়াতে তো এইপিনে দৰ্জাখন খুলি কিনে পায় এইপিনে তো এইপিনে আহি এই খিৰিকীখনৰ ওচৰতে মানে গোটেইখিনি যোগাৰ থাকে তো ইয়াৰ পৰা নি কিনে আমি ইয়াতে খেলোঁ তো ফ্ৰেণ্ডছ ওচৰতে এইটো আছে ৰান্ধনি ঘৰ এইটো আছিলে এইটো তো চাই লওক আপোনালোকে তো মাদ্ৰাছা আছিলে এইখন ওচৰতে এইখন মাদ্ৰাছা হয় এইখন তো ফ্ৰেণ্ডছ তেনেকৈ সকলোখিনি দেখালোঁ সকলোখিনি ক'লোঁ আপোনালোকক প্ৰথম জ্ঞান পোৱা জেগা আছিলে এইখিনি তো আপোনালোকক গোটেইখিনি দেখালোঁ তো ফ্ৰেণ্ডছ সকলোৱে ভাবি চাওক তেনেকৈ আমিও এদিন পঢ়িছিলোঁ আমিও এদিন আগুৱাই গৈছিলোঁ তেনেকৈ সকলোৱে নিজৰ নিজৰ স্কুলখনৰ বিষয়ে ভাবি চাওক তো ফ্ৰেণ্ডছ তেনেকৈ দেখালোঁ আকৌ এবাৰ আপোনালোকক দেখাই লওক লৈ কিনে মই ইয়াৰ পৰা বিদায় ল'ম তো ফ্ৰেণ্ডছ মই ইয়াতে বিদায় লৈ কিনে নেক্সট মই য'ত পঢ়িছোঁ মই তাত দেখাম নেক্সট পাৰ্টত দেখাম মই তো সকলোৱে চাব য'ত মই অধ্যয়ন কৰি আছোঁ বৰ্তমান সেইখন বিদ্যালয় মই দেখাম তো ক্লাছ 6ৰ পৰা পঢ়িছোঁ তাত সকলোখিনি দেখাম মই নেক্সট পাৰ্টত তো এইটো ভিডিঅ' মই ইমানতে সামৰিছোঁ তো ফ্ৰেণ্ডছ তো আপোনালোকৰ মনত যদি আগৰ ফিলিংছটো এবাৰ আহিলে তো মোৰ ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব বুলি মোৰ আশা থাকিল তো ফ্ৰেণ্ডছ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ বাই বাই মাই অল ফ্ৰেণ্ডছ লাভ ইউ বাই বাই